বন্ধু বান্ধৱীসকল, এইটো তিয়হ দেখিছে নহয়। এতিয়া মই ইয়াতে ৰুকিম, ৰুকনিত তাৰে ৰসটো উলিয়াই মই চাবোন বনাম। এজনী আমাৰ ইয়াৰে নিজৰ পৰা বাইদেউ এজনী অৰ্ডাৰ কৰিছে। কেনেকৈ কিহেৰে বনাব দিছে মই আপোনালোকক দেখুৱাই যাম, চাই যাব। এয়া ৰুকনিতে ৰুকা হৈ গ'ল, দেখিছেনে। এতিয়া মই ৰস উলিয়াম, আপোনালোকে হাই বন্ধু বান্ধৱীসকল, পৰিণীতা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আপোনালোক ভালে আছে নিশ্চয়, আশা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল। এতিয়া 8 বাজি গৈছে যদিও মই বহুত উৎসাহেৰে এই চাবোন পিচ বনাইছোঁ। এজনী আমাৰ ইয়াৰে নিজৰ পৰা বাইদেউ মোক অৰ্ডাৰ কৰিছে। এয়া ৰাতি এতিয়া 8 বাজিছে যদিও বনাইছোঁ। 150 গ্ৰামত বনাইছোঁ 2 পিচ, আৰু 5 পিচ বনাইছোঁ আপোনাৰ 50 গ্ৰামত। এই চাবোন স্পেচিয়েলিষ্ট চাবোনখিনি হৈছে আপোনাৰ তিয়হৰ ৰস, গ্লিচাৰিন, নাৰিকল তেল, এল'ভেৰা এই বস্তুটো দি পিনে তেওঁ বনাব দিছে। কাৰণ মই গ্লিচাৰিন চব বেছ আনো, কিন্তু তথাপিতো তেওঁ দিব দিছে। এইটো গোট মিল্কত বনাব দিছে, গোট মিল্কৰ হয়, গাখীৰৰ চব বেছত। সেয়েহে আপোনালোকে যদিও কোনোবাই এনেকৈ স্পেচিয়েলিষ্ট চাবোন বনাব অৰ্ডাৰ কৰে, মই যিমান ৰাতি নহ'লেও মই বনাই দি যাবলৈ চেষ্টা কৰি যাম। আপোনালোকৰ মৰম সাহসতেই মই বহুত সাহসী আৰু সুখী। সেয়েহে আপোনালোকে যথেষ্টখিনি মোক মৰম সাহস দি গৈছে আৰু আগলৈ যাব। এনেদৰে চাবোন অৰ্ডাৰ কৰি যাব, মৰম সাহস দি, আৰু মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব, আৰু আগতীয়াকৈ মোৰ ভিডিঅ'বোৰ পাব। ভিডিঅ'বোৰ চালে আপোনালোকে গম পাব মই সঁচাকৈ চাবোনত যিবোৰ বস্তু দি বনাব দিলে সেইবোৰ দিওঁ নে নিদিওঁ, কাৰণ মই ভিডিঅ'ত সেইবোৰ সকলোবোৰ দেখুৱাই যাওঁ। সেয়ে সম্পূৰ্ণ হেণ্ডমেড অৰ্গেনিক চাবোন হয়, কোনো কেমিকেল নাই, সম্পূৰ্ণ বেনিফিটছ আছে। আৰু ক'লা দাগ পিম্পলছ থাকিলেও বহুত ভাল হয়, মুখৰ গ্ল' আহে। সেয়া আপোনালোকে অৰ্ডাৰবোৰ কৰি যাব, চাই যাব। আকৌ কৈছোঁ, আৰু স্কিপ নকৰাকৈ ভিডিঅ'বোৰ চাই যাব, তেতিয়া সকলোবোৰ বুজি পাব, দেখিব, আৰু লাইক কৰিব, কমেণ্টত জনাব ক'ৰ পৰা চাই আছে আৰু চাবোনটো কেনেকুৱা পাইছে। আৰু আপোনাৰ এটা লাইকে মোক ভিডিঅ' দিয়াত বহুত উৎসাহ যোগায়। সেয়েহে আপোনালোকে মোক যথেষ্ট মৰমো দিছে। আৰু উজ্জ্বলৰ নিৰ্বিচালৰ ভৰসা একমাত্ৰ পৰিণীতা শৰ্মাই আপোনালোকক ধুনীয়া ধুনীয়া চাবোন দি যাবলৈ চেষ্টা কৰি যাম। এতিয়া মূলত আছে, ঢালিছোঁ মাত্ৰ। পেকিঙত আকৌ পেকিং কৰিলে দেখুৱাই যাম, আপোনালোকে চাই যাব। বাই, আজিলৈ এৰিছোঁ, ধন্যবাদ। এয়া পিয়নাত আধাখিনি লৈ ল'লোঁ তিয়হ চেকি পিনে। এইখিনি ৰস এপিচ চাবোনৰ কাৰণে যথেষ্ট। এল'ভেৰা, এয়া নাৰিকলৰ ক'ক'নাট অইল, আৰু এইটো হৈছে গ্লিচাৰিন মই চব পিচ ব্যৱহাৰ কৰোঁ যদিও তেওঁ স্পেচিয়েলিষ্ট গ্লিচাৰিন নাৰিকল তেল দিব দিছে। আৰু এয়া হৈছে ভিটামিন কেপচুল। এনেকৈ আপোনালোকেও যদি কোনোবাই মোক অৰ্ডাৰ কৰে, এতিয়া ৰাতি আপোনাৰ 8টা বাজিলে, 8টা বজাতো মই বনাই দিব চেষ্টা কৰিছোঁ। আপোনালোক কাষ্টমাৰবোৰে মোৰ ভগৱান হয়। সেয়েহে এনেকৈ আপোনালোকেও আশীৰ্বাদ কৰি যাব, মৰম দি যাব, আৰু এনেকৈ অৰ্ডাৰ কৰি যাব। মই যিমান পাৰোঁ চেষ্টা কৰি যাম, চাই যাব মোৰ ভিডিঅ'বোৰ। এয়া মই পাৰফিউম দিলোঁ চাবোনটো গোন্ধ আহিবৰ কাৰণে। এয়া দেখিছেনে কি ধুনীয়াকৈ গলিছে গোট মিল্কখিনি। ইয়াতে মই আপোনাৰ তিয়হৰ ৰস, গ্লিচাৰিন, নাৰিকল তেল, ভিটামিন কেপচুল, এল'ভেৰা দিয়া হৈছে। বাইদেউজনী যেনেকৈ অৰ্ডাৰ কৰিছে তেনেকৈ বনাইছোঁ। আপোনালোকেও অৰ্ডাৰ কৰিলে মই দিবলৈ চেষ্টা কৰিম। এতিয়া ৰাতি 8:30 বাজিছে, তথাপিতো মই বনাইছোঁ। কালি ৰাতিপুৱাই তেওঁক দিব লাগিব। এয়া 150 গ্ৰাম চাবোন। এইটো মূল হৈছে 150 গ্ৰামৰ মূল। আৰু যদি কোনোবাই চাবোন পিচ ল'ব বিচাৰে, আপোনালোকে মোক কণ্টেক্ট কৰিব। তিয়হৰ ৰস, এল'ভেৰা, ভিটামিন কেপচুল, আৰু আপোনাৰ গ্লিচাৰিন, নাৰিকল তেল। গ্লিচাৰিন চব বেছটোৱে অনা হয়, তথাপিতো তেওঁ এক্সট্ৰাকৈ দিব দিছে কাৰণে দিয়া হৈছে। আপোনালোকে চাই। মই যে গধূলি 8:10 মানত যে মই গোট মিল্ক, তিয়হৰ ৰস, গ্লিচাৰিন, নাৰিকল তেল দি এজনী বাইদেউৰ কাৰণে বনাইছিলোঁ। এইখিনি চাবোন পেকিং হৈ গ'ল।
এতিয়া আপোনাৰ বাজিছে 10:15। মই ভাত পানী বনাই লৈ এইখিনি পেকিং কৰিলোঁ। এইখিনি কালি ৰাতিপুৱাই যাব। দেখিছেনে কি ধুনীয়া হৈছে এইখিনি চাবোন।